हेलो फ्रेंड्स गुड मॉर्निंग मैं आज आपनालोकले লৈ আহিছো তালৰ পিঠাৰ এবিধ ৰেচিপি তালৰ পিঠাটো মই কেনেকৈ বনাও চাওকচোন এক কাপ মই তালৰ পাল্প লৈছো তাতে আমি মিক্স কৰিম ফ্ৰেশ নাৰিকল মই 2 চামুচ 3 চামুচ মান দিলো লগতে মই ময়দা দিম ময়দা দিলো মই 2 চামুচ সুজি দিলো 2 চামুচ একদম সৰু টিস্পুনেৰে মই 2 টিস্পুন কে ময়দা 3 টিস্পুন ময়দা 2 টিস্পুন সুজি দিলো আৰু 1 টিস্পুন চাউলৰ গুড়ি দিলো ৰাইস ফ্লোৰ এতিয়া এইখিনি আমি মিক্স কৰি লম ধুনিয়াকে তাৰ লগতে চেনি দিব লাগিব চেনি ইয়াতে 4 টিস্পুন 5 টিস্পুন দিলো এতিয়া খুব ধুনিয়াকে আমি মিক্স কৰি পেলে আধা ঘন্টা মান ৰাখি দিম তাৰ পাছত তেলত ফ্ৰাই কৰিম আৰু চেনি গলাৰ পিছত যদি আপোনালোকে দেখে যে অলপ ঢিলা যেন পায় তেনেহলে আপোনালোকে আৰু 1 চামুচ মান ময়দা মিক্স কৰিব পাৰে না লাগিব কিয় কি সুজি আছে সুজিয়েটো পানীখিনি সোক কৰি লব ৰাইস ফ্লোৰো আছে এতিয়া এইখিনি আমি ঢাকি আধা ঘন্টাৰ কাৰণে থৈ দিম ফ্ৰেন্ডস এতিয়া আমি তালৰ বৰ বনাম তালৰ বৰা বনাবলৈ মই তেল গৰম বহাই দিছো তেল খুব বেছি গৰম কৰিব নালাগে জুই মধ্যমীয়া কৰি থৈছো মই আৰু এনেকে এটাকে চামুচেৰে আপোনালোকে হাতেৰেও দিব পাৰে মই একেলগতে 6টাকে দিলো হাতেৰে দিলে আৰু খুব ধুনিয়া হ'ব এটাকে লাহে লাহে লুটিয়াই দিব লাগিব তাল পিঠা বনাব গলে আপোনালোকে কেতিয়াও ময়দা বা চাউলৰ গুড়ি খুব বেছি ইউজ নকৰিব যদি বেছি ইউজ কৰে তেনেহলে এনেকে তালৰ ধুনিয়া ৰংটো বা তালৰ যেটো ফ্লেভাৰ থাকে যেটো খুব ধুনিয়া সুগন্ধি এটা আছে হেতু আপোনালোকে নাপাব হৈ গৈছে দেখিছে নহয় খুব ৰঙচুৱা হৈছে ধুনিয়া এটা কালাৰ হৈছে এতিয়া আমি টিস্যু পেপাৰত উঠাই লম এনেকুৱাকে গুটেইখিনি ৰেডি কৰি দেখুৱাই আছো আপোনালোকক ৰেডি হৈ গৈছে আমাৰ তালৰ বৰ আপোনালোকে এই তালৰ বৰ কেনেকৈ পালে ৰেচিপি আৰু মই ধুনিয়াকে প্ৰেজেন্টেশন কৰিছো দেখিছে নহয় ইয়াতে মই তালৰ পাল্প দি সজাই দিছো অকনমান খুব ধুনিয়া আৰু খুব টেস্টি ৰেচিপি আপোনালোকে কেনেকৈ পালে মোক জনাবলৈ নাপাহৰিব ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু নতুন ভিউয়াৰ্স সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলো তেনেহলে আজিলৈ আহিছো থ্যাংক ইউ ফৰ ওয়াচিং